Hello everyone, মই আসমিনা মোৰ YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো বহুত ভালে আছে আৰু মইও ভালে আছো। এতিয়া আজি বেকগ্ৰাউণ্ডটো অলপ বেলেগ দেখিছে। মই আছো আমাৰ আগফালে ড্ৰয়িং ৰুমত আৰু আজি মই এটা একদম অনুৰোধৰ ভিডিঅ' এটা যেহেতু আজি হাজবেণ্ড ঘৰতে আছে আৰু মোক হেল্প কৰিব, সেইকাৰণে মই ইয়াৰ এটা অনুৰোধৰ ভিডিঅ' এইটো মোৰ ধৰিব পাৰিছে কি হয় এটো ইয়াৰ আজি এটা ভিডিঅ' আপলোড কৰিম বুলি ভাবিছো, শেয়াৰ কৰো বুলি ভাবিছো। মোৰ এটা অনুৰোধৰ ভিডিঅ' হয় এটো আৰু মই তাকে আৰম্ভ কৰি যাওঁ, আপোনালোকে চাই থাকক। ইনাৰ গেণ্ডৰ ভিতৰটো এটো একেবাৰে ওপৰত খাপ থকা যিটো খাপটো আছে হেতু হয়। ইয়াত মই থৈছো মোৰ গোটেটো ডিনাৰটো। এটো বাটি, এটো এটা বাটি, এটো এয়া এখিনি গ্লাস, এখিনি টি সেট আৰু এখন সালাড প্লেট আৰু এটা আছে জুচৰ আৰু এটা আছে চাহৰ। এখন মই প্লেট ধুনীয়াকৈ এনেকৈ থৈছো আৰু এই দুখন হফুৰা এনেকৈ ওপৰত ধুনীয়াকৈ থৈছো। দুখন হফুৰা আছে, মোৰ বিয়াত উঠা আছিলে এই দুখন। এখন মই লগত আনা আৰু এখন মোৰ বিয়াত উঠা হয়। ওপৰত মই এইখিনি ধুনীয়াকৈ এনেকৈ থৈছো আৰু ইয়াতে ভাত খোৱা প্লেটখিনিও আছে। এয়া এইটো মোৰ ওপৰৰ খাপটো, এয়া দূৰৰ পৰা মই দেখাই দিছো মই ধুনীয়াকৈ কেনেকৈ থৈছো। এয়া তাৰপিছত 2 নম্বৰ খাপটোলৈ মই আহিছো। এইটো মোৰ গোটেইটো কাঠৰ হয় আৰু সাইডত চিচাৰ গ্লাস আছে। এয়া এইটো হৈছে এটা শোপিস, এইটো গিফ্ট মোক হাজবেণ্ডে দিয়া হয়। এইটো এখন দেখাইছো ৰ'ব। এখন হজৰ পৰা অনা হয়, এখন মোক পেহীয়ে দিছিলে, মোৰ নিজৰ পেহীয়ে দিছিলে। এখন হজৰ পৰা অনা হয়। ইয়াত দুৱা লিখি থোৱা আছে, কলিমা লিখি থোৱা আছে। এখন ধুনীয়াকৈ সজাই থৈছো। তাৰপিছত এইটো যিটো সেটটো দেখিছে, এইটো ডাঙৰ দুটা বল আছে। দুইটা বল কাঠৰ হয়, আৰু এখন হেতা আছে। এখন হেতাখনো কাঠৰ হয় আৰু যিহেতু মই এতিয়া ইউজ কৰা নাই, দৰকাৰ হোৱা নাই, সেইকাৰণে ইউজ কৰা নাই। আৰু এইটো মোৰ বিয়াত উঠা গিফ্ট হয়। এইটো এটা ফাইবাৰৰ হয় সেট। ইয়াত বাতি আছে 6টা আৰু এটা ডোঙা আৰু এখন হেতা আছে। এয়াও মোৰ বিয়াত উঠা, বিয়াত মানে মোৰ মা ঘৰৰ ৰিচিপশ্যনত উঠা হয়। এইবোৰ মই লগত লৈ আহিছো, ইউজ কৰা নাই। এনেকৈ পেকেটত ধুনীয়াকৈ ভৰাই সজাই থৈছো। তাৰপিছত হৈছে এইডাল মোৰ চামুচ ষ্টেণ্ড। এইডালত আপোনাৰ চব আছে, গোটেই চামুচখিনি ইয়াতে সোমাই আছে। এইটো এটা হৈছে হাফ ডিনাৰ হয়। এইটো হাফ ডিনাৰ হয়। এইটো মোক মাহীয়ে দিছিলে, মাৰ ভনীয়েক মৰাণৰ মাহীয়ে দিছিলে। এইটো মই ইউজ কৰিছো, মোৰ ভাল লাগে, বহুতবাৰ ইউজ কৰিছো। আলহী আহিলে দিওঁ। ইয়াৰ এখন প্লেট দেখাই দিছো, এনেকুৱাই চিম্পল, ভাল লাগে। আৰু প্লেটখিনিও তেনেকুৱাই। আৰু এটা ইয়াত এইটো ডোঙা আছে, লগত দুখন চামুচ আছে। এয়া এইটো এটাও হাফ ডিনাৰ হয়। এইটো মই প্লেটটো সৰু প্লেটটোৱে দেখাই দিছো। এইটো চিম্পল, এইটোও মাহী এগৰাকীয়ে দিছিলে মোক। আৰু ইয়াত দুটা বাতি আছে। এইটো এটা হাফ ডিনাৰ, এইখন ডাঙৰ প্লেট আছে। এইটো এটা ধুনীয়া এটা শ্ব'পিচ এটা থৈছো। চবদানিও কৰিব পাৰি, কিন্তু মই চবদানি কৰা নাই, ধুনীয়াকৈ সজাই থৈছো। এইটো মোক খুৰী এগৰাকীয়ে দিছিলে, ডিমাপুৰৰ পৰা আনি দিছিলে। এইটো ডিমাপুৰৰ হয় আৰু বহুত মৰম লগা বস্তুটো দেখিবলৈ। আৰু এইখিনি মই এনেকৈ বাতি চবে ভাগকৈ বাতি অলপমান সজাই থৈছো। এইখিনি চব এইবোৰ গিফ্ট উঠা বাতি হয়। এইটো এটা ডিজাইনৰ বাতি, এইটো এটা কালাৰিং বাতি। এনেকৈ বাতি অলপমান সজাই থৈছো। আৰু এইখিনি হৈছে মই এনেকৈ ঢাকনা থকা বাতি হয়। ইয়াৰ 6টা আছে। আৰু এইখন হৈছে ডিনাৰ গেণ্ডৰে চালাড প্লেট হয়। এনেকৈ এইখিনি সজাই থৈছো। আৰু এতিয়া মই এনেকৈ দেখাই দিছো 2 নম্বৰ ফ্ল'ৰটো। এয়া মোৰ 2 নম্বৰ ফ্ল'ৰটো। এইখিনি নম্বৰ
খাপটোলৈ এইটো 3 নম্বৰ খাপ ইয়াতে থৈছোঁ গ্লাছ এইটো জুচৰ গ্লাছ এইকেইটাও মোৰ গিফ্ট উঠা এইবোৰ মোৰ চব গিফ্ট উঠা হয় এফালৰ পৰা মই দেখাই দিছোঁ এফালৰ পৰা দেখাই দিছোঁ ইয়াত মই অকল গ্লাছ আৰু কাপ থৈছোঁ এখন ট্ৰে থৈছোঁ এয়া এখন ট্ৰে এইটো হৈছে কাপটো যে দেখিছে এইটো দেখিছেনে এইটো কাঠৰ হয় আৰু ভিতৰটো দেখিছেনে এয়া ইউজ কৰা নাই ভাল লাগিছে সজাই থৈছোঁ সেইকাৰণে সববোৰনো এতিয়া ইউজ কৰি নিদিওঁ সেইকাৰণে লাহে লাহে ইউজ কৰিম এইখিনি কাপ ইয়াত প্লেট নথকাকৈ অকল কফি কাপ এইখিনি গোটেইখিনি আৰু এয়া হৈছে ডিনাৰ গেণ্ডৰ বাতি কেইটামান ওপৰত নুজুৰিলে সেইকাৰণে ইয়াত এনেকৈ সজাই দিলোঁ আৰু এইটো এটা বউল হয় এইটো এইখিনিও গ্লাছ এনেকৈ সজাই থৈছোঁ আৰু এয়া এইখিনি কাপ প্লেট এইখিনিও কাপ প্লেট এইখিনি কফি কাপ এইখিনি গ্লাছ 3 নম্বৰ কাপটো মই এনেকৈ সজাই থৈছোঁ এয়া তাৰপিছত আহিলে মোৰ একেবাৰে 4 নম্বৰ কাপটোত ইমান বেছি খাছ একো নাইকিয়া এইটো এটা হটকেছ এইটো বৰ ধুনীয়া হটকেছ ব্লেক কালাৰ এইটো মই য'লে বিয়া হৈ আহিছোঁ লখিমপুৰ তাৰে এঘৰ মানুহ মোৰ বিয়াৰ পিছদিনাখন মোৰ ৰিচিপশ্যন খাব গৈছিলে আৰু সিহঁতি এইটো হটকেছ গিফ্ট কৰিছিলে বৰ ধুনীয়া হটকেছ মিল্টনৰ হয় এইটো হটকেছটো এইকেইটা ঢাকনা থকা চিচাৰৰ বল হয় বহুত ভাল এইবোৰ চব মোক গিফ্ট হয় আৰু এইটো এটা পুডিং বাতি হয় এইখিনি এটা ইউজ কৰিলোঁ মই ইয়াৰ পৰা লৈ গৈছিলোঁ ইউজ কৰিবৰ কাৰণে এইকেইটা হটকেছ ইয়াৰ এটা সৰু এটা আছে কিন্তু মই ইয়াৰ পৰা লৈ গ'লোঁ ইউজ কৰিবলৈ এইটো এটা চাহৰ ফ্লাক্স মিল্টনৰ হয় এইটো এটা হটকেছ ইমান ধুনীয়া হটকেছ এইটো এটা হটকেছ এইটো মোক বা এগৰাকীয়ে দিছিলে বা হয় এইটো আৰু এইটো এটা হটকেছ এইটো বহুত ডাঙৰ হটকেছ ওলাই দেখুওৱা নাই আৰু আপোনালোকক এইটো এনেকৈ এইখিনি হটকেছখিনি মই ইয়াত এনেকৈ থৈছোঁ আৰু ইয়াৰ এটা ডাঙৰ এটা আছিলে মই এইটো ওলোৱাই লৈ গ'লোঁ আৰু এইটো হৈছে মই বিয়াত কইনা হৈ লোৱা চফকেছ আৰু চফকেছটো এতিয়া কোনো কাৰণ নাইকিয়া সেইকাৰণে মই ইয়াতে ধুনীয়াকৈ ভৰাই থৈছোঁ এয়াই মোৰ ডিনাৰ গেণ্ডটো আৰু একেবাৰে এইটো তলৰ খাপটো ওপৰৰ পৰা মই ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ
মোৰ ডিনাৰ গেমটো দেখালোঁ কেনেকুৱা লাগিলে আপোনালোকে মোক ক'ব আৰু ভাবিছোঁ কিবা কিবি সজাম এতিয়া বিশেষকৈ লকডাউনৰ সময়ত সজাবলৈ একো বস্তু পোৱা নাইকিয়া ভাবিছোঁ চপিছ আনিও সজাম এটা হেৰিত তেতিয়া অলপ বেছি হ'ব আৰু মই যিহেতু অলপমান তাৰপৰা বস্তু ওলাই আনিলোঁ সেইকাৰণে অলপ কম হৈ আছে দেখাত আৰু কেনেকৈ সজালে যদি মোৰ সজোৱাটো অলপ কিবা বেলেগ হৈছে কেনেকৈ সজালে আপোনালোকৰ আইডিয়া এটা দিব তেতিয়া মই তেনেকৈ সজাবলৈ চেষ্টা কৰিম ভাবিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু নতুন এটা ভিডিঅ' লৈ আকৌ আহিম কেনেকুৱা ভিডিঅ' লাগিব আপোনালোকে মোক কমেণ্টত জনাব তেতিয়া মোৰ সুবিধা হয় দিবলৈ আজিলৈ বাই বাই